নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ডিজিটেল অসমীয়া নতুন এটা ভিডিঅ' লৈ। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই সম্পূৰ্ণ নতুন এটা জব লৈ আহিছোঁ, যিটো জব আপুনি অতি কম কোৱালিফিকেশ্যনৰ পৰাই এপ্লাই কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো অতি সুন্দৰ হ'ব। বন্ধুসকল, আপুনি ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। বন্ধুসকল, তাৰ আগতে এটা কথা, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক। বন্ধুসকল, ব্লগ ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। বন্ধুসকল, ইয়াৰ বাবে আপোনাৰ ৰিকুৱাৰমেণ্ট বৰ্ডটো হৈছে নগাঁও জুডিচিয়াৰী জব টাইপ গভৰ্ণমেণ্ট জব, টোটেল পোষ্ট 7টা আৰু কোৱালিফিকেশ্যন মাত্ৰ 8 পাছ, এজ লিমিট আপ টু 40 ইয়াৰ্ছ, 40 বছৰলৈকে এপ্লাই কৰিব আৰু অফলাইন মোডত এপ্লাই কৰিব লাগিব। লাষ্ট ডেট হ'ল আজিৰ ডেটৰ পৰা, অৰ্থাৎ এই মাহৰ 15 দিনলৈকে লাষ্ট। বন্ধুসকল, ইয়াৰ পিছত আহিল নেম অফ পোষ্ট। পিয়নৰ পোষ্টত 4টা আছে, তাৰে ভিতৰত 12,000ৰ পৰা আৰু 52,000লৈকে পে স্কেল দিব। আৰু চৌকিদাৰৰ দুয়োটাই আনৰিজাৰ্ভ, কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। ইয়াতে 12,000ৰ পৰা 52,000লৈকে দিব। 3 নম্বৰত আহিছে বন্ধুসকল পিয়ন, আনৰিজাৰ্ভ এটা, পাৰ মান্থ 15,000। ইয়াত এপ্লাই কৰা সকল হ'ব লাগিব চিটিজেনশ্বিপ অফ ইণ্ডিয়া আণ্ডাৰ আৰ্টিকলছ 5 to 8 কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ ভিতৰত হ'ব লাগিব। এজ লিমিট বন্ধুসকল, এজ লিমিট 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ, আৰু যিসকলে HSSLC এক্সাম দিছে তেওঁলোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব নোৱাৰিব। বন্ধুসকল, এইটো মাত্ৰ 8 পাছ সকলৰ বাবে। বন্ধুসকল, ইয়াত কেনেকৈ এপ্লাই কৰিব, তাৰ বাবে আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰিব লাগিব। আৰু এইটো PDF ফৰ্মত ফিল আপ কৰাৰ পিছত আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট এণ্ড সেশনেল জাজ নগাঁও ফৰ এপ্লিকেণ্ট মাষ্ট বি on the environment contacting application for the post and peon chowkidar contractual at the top। ইয়াৰ লগতে দিব লাগিব এপ্লিকেণ্ট সাবমিট self attachment document, photocopy, education qualification, valid driving license as proof certificate, caste certificate with 3 copies recently passport size photo দিব লাগিব। The list of eligible candidates will be uploaded the website, official website দ্বাৰা আপলোড কৰাব লিষ্ট এলিজিবল কেণ্ডিডেটৰ। আৰু ইণ্টাৰভিউৰ সহায়ত ইণ্টাৰভিউৰ বাবে তেওঁলোকক মাতি দিয়া হ'ব। ইয়াৰ পিছত বন্ধুসকল, all others information related requirement process will be published the official website district judiciary। আৰু সকলো ধৰণৰ ইনফৰমেশ্যন অফিচিয়েল ৱেবছাইটৰ দ্বাৰাই আপোনাক জনাই দিয়া হ'ব। লাষ্ট ডেটটো হ'ল আপোনাৰ 15 days। আৰু এইটো এডভাৰটাইজমেণ্ট কৰিছে ডেট অফ পোষ্ট 29/7/2021। বন্ধুসকল, পলম নকৰাকৈ জবটোৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট, ইয়াৰ পিছত আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মখন মোৰ টেলিগ্ৰাম চেনেলত জইন কৰিব। তাতে মই ষ্টেণ্ডাৰ্ড ফৰ্ম এডভাৰটাইজমেণ্ট লিংকটো দি দিম ভিডিঅ' ডিছক্ৰিপশ্যন, আৰু অফিচিয়েল ৱেবছাইটটো ভিডিঅ' ডিছক্ৰিপশ্যন দি দিম। খালি আপুনি মোৰ টেলিগ্ৰাম চেনেলত জইন কৰি আৰু তাৰে পৰা আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মখন লৈ ল'ব পাৰিব ডাউনলোড কৰি। বন্ধুসকল, আজিলৈকে এইখিনিয়ে, ধন্যবাদ।